নমস্কাৰ। আমি সকলোৱে জানো যে জুবিন দাই ৩৮,০০০ গান ৪০টা ভাষাত গাইছে। এতিয়া এই ৪০টা ভাষানো কি ভাষা, ক'ৰ ভাষা সকলোৰে জানিবলৈ ইচ্ছা যায়। আজি আমি এই ৪০টা ভাষাৰ বিষয়ে জানিম যে ভাষাকেইটানো কি আৰু ক'ৰ হয়। মই বিচাৰি বহী এখনত লিখি লৈছোঁ ভাষাকেইটা, কাৰণ ৪০টা ভাষা মনত ৰখাটো খুব টান হয়। ভাষাকেইটা কি মই কৈ গৈ আছোঁ। ১ নম্বৰত আছে আমাৰ অসমীয়া ভাষা, ২ নম্বৰত বেংগলী ভাষা, ৩ নম্বৰত হিন্দী, ৪ নম্বৰত ইংৰাজী, ৫ নম্বৰত নেপালী, ৬ নম্বৰত তামিল ভাষাটো তামিলনাডুৰ হয়। ৭ নম্বৰত আছে তেলেগু ভাষাটো অন্ধ্ৰপ্ৰদেশত কোৱা হয়। ৮ নম্বৰত আছে মাৰাঠী, এইটো মহাৰাষ্ট্ৰৰ ভাষা। ৯ নম্বৰত আছে উৰিয়া ভাষা, এই উৰিয়া ভাষাটো উৰিষ্যাত কোৱা হয়। ১০ নম্বৰত ভোজপুৰী বিহাৰৰ ভাষা এইটো। ১১ নম্বৰত পাঞ্জাৱৰ ভাষা। ১২ নম্বৰত মালায়ালম, এইটো কেৰেলাৰ ভাষা। ১৩ নম্বৰত আছে বিষ্ণুপুৰীয়া মণিপুৰী গীত গাইছিল তেওঁ জুবিন দাই। ১৪ নম্বৰত বড়ো, এইটো জানে সকলোৱে। ১৫ নম্বৰত কাৰ্বি ভাষা। ১৬ নম্বৰত মিচিং ভাষা। ১৭ নম্বৰত তিৱা ভাষা। ১৮ নম্বৰত সংস্কৃত ভাষা। ১৯ নম্বৰত আছে গুজৰাটী ভাষা, এইটো গুজৰাটৰ এটা ভাষা হয়। ২০ নম্বৰত সিন্ধি ভাষা, এইটো মই শুনাই নাই, এইটো ৰাজস্থানৰ অফিচিয়েল লেংগুৱেজ হয়। ২১ নম্বৰত আছে গোৱালপৰীয়া ভাষা, সেইটো সকলোৱে জানো আমি। ২২ নম্বৰত আছে চাদ্ৰী ভাষা। চাদ্ৰীটো ভাৰতৰ বহুত ঠাইত চাদ্ৰী ভাষাটো কোৱা হয়। অসমত কোৱা হয়, ঝাৰখণ্ড, ছত্তীশগড়, উৰিষ্যা। ২৩ নম্বৰত আছে কানাড়া ভাষা, এইটো কৰ্ণাটকৰ ভাষা। এই কানাড়া ভাষাৰ গানটো লৈ এটা ভাল কাহিনী আছে, মই পিছত ক'ম কেতিয়াবা। ২৪ নম্বৰত আছে খাচী ভাষা, যিটো মেঘালয়ৰ ভাষা হয়। ২৫ নম্বৰত আছে গাৰো ভাষা। ২৬ নম্বৰত আছে আদি ভাষা, যিটো আদিটো অৰুণাচল প্ৰদেশৰ ভাষা হয়। ২৭ নম্বৰত আছে ত্ৰিপুৰী ভাষা, এইটো ত্ৰিপুৰাৰ ভাষা হয়। ২৮ নম্বৰত আছে, এইটো নামটো উচ্চাৰণ কৰাটো বৰ জটিল, কি হয় আপোনালোকে জনাবচোন। নিৰ্চি ভাষা, এইটো নিৰ্চি বুলি কয়, লিখা আছে। এইটো অৰুণাচলী ভাষাই হয়, অৰুণাচল প্ৰদেশৰ ভাষা। ২৯ নম্বৰত আছে গালো ভাষা, এইটো অৰুণাচল প্ৰদেশৰ ভাষা। ৩০ নম্বৰত আছে চিলহেটি আমাৰ বৰাক ভেলীত কোৱা হয়। ৩১ নম্বৰত আছে হাজং ভাষা, সকলোৱে জানে। ৩২ নম্বৰত ৰাভা ভাষা। ৩৩ত আছে টাই আহোম ভাষা। ৩৪ত আছে দেউৰী ভাষা। ৩৫ত আছে কোচ ৰাজবংশী ভাষা। ৩৬ত আছে মৰাণ ভাষা। ৩৭ত আছে মটক ভাষা। ৩৮ত আছে চুতীয়া ভাষা। ৩৯ত আছে ডিমাচা ভাষা আৰু ৪০ত আছে উৰ্দু ভাষা। এই তথ্যখিনি যুগুতাওঁতে মোৰ যথেষ্ট সময় লাগিছে, কাৰণ মই প্ৰতিটো ভাষাৰে গানবোৰ এবাৰ চেক কৰিছোঁ। কিন্তু মাৰাঠী ভাষাৰ গান মই জুবিনদাৰ কণ্ঠত বিচাৰি পোৱা নাই। পাইছোঁ, এগৰাকী মাৰাঠী ফিমেল ছিংগাৰে জুবিনদাৰ মায়াবিনী গানটো মাৰাঠী ভাষাত গাইছে। যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। আৰু যদি কিবা ভুল হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। জয় জুবিন দা।